কৃষ্ণ বেয়া নাপাব দেই নমস্কাৰ এজিএনএল ডিজিটেল প্ৰতিজন দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এজিএনএল ডিজিটেল চাই থকাৰ বাবে মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰৰ কমাৰ্চ কলেজৰ সন্মুখত আৰু কেইটামান সাঁথৰ লৈ আহিছোঁ ৰাইজৰ ওচৰলৈ আহকচোন সাঁথৰ সুধো ৰাইজৰ লগত কিছু কথা পাতোঁ আহক দুজন যুৱক আছে ক'ত ঘৰ তোমালোকৰ অলপ চিনাকি হ'ম বুলি আহিছিলোঁ বান্দৰ ওচৰত ন এতিয়া প্ৰশ্ন এটা সুধিম তোমালোকক উত্তৰ দিব লাগে পাত আছে ডাল নাই কথা আছে মাত নাই উত্তৰটো কি হ'ব বাৰু অলপ দি দিয়ক তোমালোক পঢ়ি আছা নহয় কুৱেশ্যন আকৌ এবাৰ ক'লে পাত আছে ডাল নাই কথা আছে মাত নাই কি হ'ব তোমালোকৰ লগত কিন্তু জড়িত প্ৰশ্নটো পাত আছে ডাল নাই কথা আছে মাত নাই প্ৰশ্নটো মই বেলেগ ওচৰলৈ গৈছোঁ এনচাৰ দি দিলে পিছত আৰু এজন ভাইটি আছে ভাইটি এটা প্ৰশ্ন আছিলে পাত আছে ডাল নাই কথা আছে মাত নাই সাঁথৰটো কি হ'ব উত্তৰটো বাৰু নোৱাৰে ক'ৰ পৰা আহিছে ভাবকচোন ৰ কি হ'ব উত্তৰটো পাৰিবনে তুমি পাৰিবা নেকি আমি আগলৈ গৈ থাকিব লাগিব আহি আহি গান্ধী পাৰ্কত পাইছোঁ এগৰাকী বাইদেউ আছে বাইদেউ ভালে আছে ইয়াৰ নে আপুনি আমি এজিএনএলৰ পৰা আহিছিলোঁ পাত আছে ডাল নাই কথা আছে মাত নাই উত্তৰটো কি হ'ব বাৰু ভাবিব লাগিব নহয় ভাবকচোন বাৰু কি হ'ব পাৰে পাত আছে মানে আপোনাৰ পাত আছে ডাল নাই কথা আছে মাত নাই পটককৈ সুধি দিলা আপুনি কি কৰে বাৰু মই হাউচ ৱাইফ হয় অকণমান আপোনাৰ ছোৱালী ন হয় মোৰ ছোৱালী হাজবেণ্ড মানে অলপ পঢ়া শুনাৰ লগত বস্তুটো জড়িত কিন্তু অকণমান দি দিছোঁ টিপছটো দি দিছোঁ কি হ'ব পাৰে বাৰু বৰ্তমান ভাবিবলৈ অসুবিধাই হৈছে মোৰ তেনেহ'লে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগলৈ গৈ আছোঁ আৰু মানুহ আছে কিছু কথা পাতিম মই আচলতে ইয়াতে থাকোঁ লখিমপুৰতে এতিয়া আমি এজিএনএলৰ পৰা আহিছিলোঁ এতিয়া আপোনাৰ লগত কথা পাতিম পঢ়ি আছেনে আপুনি মই পঢ়ি আছোঁ বাৰু ক'ত পঢ়ি আছে লখিমপুৰত মই নাথাকোঁ একচুৱেলি ভণ্টিহঁতে ৰুমত থাকে আচ্ছা এতিয়া মই ইহঁতৰ ৰুমত এইকেইদিন আছোঁ মানে পাত আছে ডাল নাই কথা আছে মাত নাই সাঁথৰটো উত্তৰ কি হ'ব বাৰু কি আছে কি আকৌ এবাৰ কৈ দিব পাত আছে ডাল নাই কথা আছে মাত নাই পাত আছে ডাল নাই কথা আছে মাত নাই কি হ'ব বাৰু ইয়াৰ উত্তৰ আচলতে ইয়াৰ উত্তৰটো মই নাজানিম তুমি জানিবা নেকি নাজানো পাত আছে ডাল নাই কথা আছে মাত নাই কি আছিলে জানো তুমি পঢ়ি আছা ন তোমালোক পঢ়া শুনাৰ লগত কিন্তু এই বস্তুটো একদম পূৰা জড়িত হৈ আছে কিন্তু পঢ়াৰ লগত বিশেষকৈ কোন ক্লাছত পঢ়ি আছা SS ফাৰ্ষ্ট ইয়েৰ ক'ত পঢ়িছা কমাৰ্চত পঢ়ি আছা কমাৰ্চত পঢ়া ছোৱালীজনীয়ে জানিব লাগে এইটো বিষয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক দুয়োকে আমি আগলৈ গৈ আছোঁ আৰু কাক লগ পাওঁ আছা ক'ত ঘৰ তোমাৰ খেলমাটি পঢ়ি আছানে পঢ়ি আছোঁ ইয়ালৈ পাই আহা নেকি ইয়ালৈ সদায় আহা নেকি ইয়াত মানে কাম কৰি আছোঁ মই কাম কৰি আছা লগতে পঢ়া শুনাও কৰি আছা কি পঢ়ি আছা এতিয়া বিয়াত আছে মানে পাত আছে ডাল নাই কথা আছে মাত নাই সাঁথৰটো উত্তৰ কি হ'ব বাৰু পাত আছে ডাল নাই কথা আছে মাত নাই পাত আছে ডাল নাই কটা আছে মাত নাই আৰু পঢ়া শুনাৰ লগত বস্তুটোৰ উত্তৰটো জড়িত হৈ আছে কিতাপটোৱে হ'ব এক্সিলেণ্ট একদম শুদ্ধ উত্তৰ দিছে
বেয়া নাপাব দেই